হেল্ল' গাইছ, নমস্কাৰ জনাইছোঁ সকলোকে। এই ভিডিঅ'টো যোৱাকালি ৰাতিৰে আছিলে। যিহেতু ছোৱালীজনীৰ জন্মদিন আছিলে আৰু এইফালে বেলুন চেলুনেদি অকণমান ডেক'ৰেশ্যন কৰি থৈছোঁ। কিন্তু ডেক'ৰেশ্যন কৰিলে কি হ'ব, গোটেই বেলুনবোৰ গৰমতে ফাটি থাকিলে। আৰু এইফালে মোৰ ছোৱালীজনী প'ষ্ট চাওক, তাইক ক'লোঁ ফটো উঠা বুলি, তাই প'ষ্ট দিছে চাওক, কিন্তু ফটো নুঠাই পেলাই ভিডিঅ'কে বনাই থৈ দিলোঁ। আৰু বহুত বেছি ভাল পাইছে তাই, যিহেতু তাইক এনেকৈ বাৰ্থডে পাতি দিব লাগে বুলি কৈ আছিলে। এনে সৰু সুৰাকৈ নিয়ম কৰি থৈছোঁ। আৰু মোৰ অৱস্থা চাওক না, গৰমত ঘামি জামি ইমানেই গৰম পৰিছে, একদম ঘামি জামি ঘোল বৈ গৈছোঁগৈ। আৰু এনেকুৱা ঘামি জামিয়ে ভাত পানী বনাই আছোঁ, আৰু নবনালেও নহয়, যিহেতু ছোৱালীজনীৰ জন্মদিন পাতিছোঁ, বনাবতো লাগিবই। আৰু ইফালে ভাত বনাইছিলোঁ, এইখিনি কলপচলা ভাজি, মাংসৰ লগত কলপচলা ভাজি এখন বনাইছিলোঁ, আৰু এয়া ভাত বনাইছিলোঁ। আৰু এইফালে আকৌ মাংস বনাই আছোঁ। যিহেতু মানুহ বেছি নাই মতা, এনেই আমি ঘৰৰ মানুহখিনিয়ে আছিলোঁ। এইবাৰ বেলেগ বাহিৰৰ মানুহ কাকো নাই মতা, আমি ঘৰৰ পৰিয়ালৰ মানুহখিনিয়ে সৰুকৈ নিয়ম এটা কৰি পেলাই তাইৰ জন্মদিন বুলি খানা এটা খুৱাই দিলোঁ। আৰু এয়া মাংস বনাই আছোঁ, কেনেকুৱা হৈছে নাজানো। আৰু এতিয়া আহিলোঁ আকৌ কেক কাটিবলৈ বুলি, আৰু ইফালে কেক কটাত লাগি গৈছে যে ছোৱালীয়ে। তাই যে ইমান বেছি ভাল পাইছে, তাইৰ এনেকৈ কেক আনি ফালে বেলুন চেলুন লগাই ফালে বাৰ্থডে পতাৰ কাৰণে তাই বহুত বেছি ভাল পাইছে। তাই বহুত দিনৰ পৰা কৈ আছিলে এনেকৈ বাৰ্থডে পাতিব লাগে বুলি, কিন্তু বেছি ডাঙৰকৈ বাৰ্থডে পাতিব নোৱাৰিলোঁ বাৰু, বাহিৰৰ মানুহ মাতি পেলাই। গতিকে ঘৰৰ পৰিয়ালৰ মানুহখিনিয়ে আহি গোট খাই পেলাই এনেকৈ সৰুকৈ তাইৰ বাৰ্থডেটো পাতিছোঁ আৰু নিয়ম কৰি। আৰু এয়া চাওক, কেক কাটি মেলি তাই সকলোকে খুৱাবলৈ গৈছে, ককায়েকক খুৱাইছে, আকৌ বৰমাহঁতকো খুৱাইছে। তাই মানে বহুত বেছি ভাল পাই গৈছে যে এনেকৈ গোটেই ঘৰৰ মানুহখিনি গোট খাই পেলাই তাইৰ লগত থকাৰ কাৰণে। সৰু তাই ক'ব নোৱাৰা হৈ গৈছে, কি কৰোঁ কি নকৰোঁ হৈছে। তথাপিও ভগৱানে জানে আৰু তাই জানে তাই সিমানখিনি ভাল পাইছে। তথাপিও মাক দেউতাক বুলি ক'বলৈ যিমানখিনি পাৰিছোঁ সিমানখিনিয়ে কৰিছোঁ। কিন্তু চবৰে মন যায় বহুত ডাঙৰকৈ কৰিবলৈ, কিন্তু পৰিস্থিতিয়ে নোৱাৰে যে। আৰু ইফালে মোৰ অৱস্থা চাওক না, আৰু ইফালে ভাগিনকো ধুনীয়াকৈ কেক এগালমান মুখত ঘঁহি দিছোঁ। আকৌ এইফালে মই আহিলোঁ ভাতলৈ বুলি, আৰু এইফালে ভাত খোৱা বোৱাত লগাই দিলোঁ। যিহেতু ভিডিঅ' মই বেছিকৈ কৰিব পৰা নাই, যিহেতু এজনী মানুহ কেমেৰাত ভিডিঅ' কৰিম নে ভাত চব্জিয়ে বনাম নে ছোৱালীজনীৰ লগতে অকণমান ধেমালি কৰিম, গতিকে ইমান ভিডিঅ' কৰিব নোৱাৰিলোঁ। যিখিনি পাৰিছোঁ সেইখিনিকে দেখুৱাইছোঁ। যদি ভাল পায় লাইক কমেণ্ট ফ'ল' শ্বেয়াৰ কৰি দিব দেই। আজিলৈ বাই।